নমস্কাৰ। এই বন্ধুসকল, গুড মৰ্ণিং। আপোনালোকে বাৰু উঠিলেনে? মই ভাবিলোঁ দিনটোলৈ বুলি ওলাইছোঁ যেতিয়া ৰাতিপুৱা সময়কণ অকণমান পৰিচয় আপোনালোকৰ লগতো কৰাই দিম। ৰাতিপুৱাৰ এই সময়খিনি মোৰ বিৰাট ভাল লাগে আৰু সদায় ভাবোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি পেলাই দেখাই দিম কেনেকৈনো আমি কামলৈ ওলাই যাওঁ, কিন্তু সদায় কৰাই নহয়। আজি ভাবিলোঁ অকণমান এই ভাল লগা মুহূৰ্তকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। মোক দেখি বাৰু আপোনালোকৰ ঠাণ্ডা লাগিছে নেকি? এই পৰিৱেশটো পিছে আপোনালোকে কেনেকুৱা পালে প্লিজ মোক কমেণ্ট বক্সৰ যোগেদি জনাব দেই। বন্ধুসকল, ইয়াৰ লোকসকল বহুত বেছি এক্টিভ। একচুৱেলি আমি 30ৰ দেউনা পাৰ কৰাৰ লগে লগে আমিও নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ৰাখিব লাগে। এওঁলোকে পিছে বতাহ বৰষুণৰ কথা নুশুনি, বতাহ বৰষুণে যেতিয়া আমাক টাইম মতে নচলে তেতিয়াহ'লে আমি বতাহ বৰষুণৰ মতে নিজৰ কামটো কিয় বন্ধ কৰি ৰাখিম? তেওঁলোকৰ মেণ্টেলিটিটো এনেকুৱা। সেইকাৰণে বতাহ দিয়ক বা বৰষুণ দিয়ক, তেওঁলোকে এইবিলাক নেওচি নিজৰ দৈনন্দিন জীৱনত যিখিনি কাম কৰিব থাকে, ছাপ'জ খোজকাঢ়িব যাব আছে, এক্সাৰচাইজ কৰিব আছে, সেইখিনি কাম গতানুগতিকভাৱে কৰি থাকে। আৰু এটা কথা হ'ব পাৰে, ইয়াত পলিউশ্যনটো বহুত কম, সেইটো কাৰণে চাগৈ ইমান বেমাৰ আজাৰ মানুহবিলাকৰ নাই। ইয়াৰ বাহিৰেও ইয়াৰ মানুহবিলাকে খোজকঢ়া আৰু চাইকেল চলোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। মেবি সেইটো এটা ৰিজন হ'ব পাৰে তেওঁলোক ইমান সুস্থ হৈ থকা। যি কি নহওক বন্ধুসকল, আজিলৈ মই ইমানেইতে এৰিছোঁ। আপোনালোকৰ দিনটো যাতে সুন্দৰ হয় তাৰে কামনাৰে। বাই। নমস্কাৰ। এই বন্ধুসকল, গুড মৰ্ণিং। আপোনালোকে বাৰু উঠিলেনে? মই ভাবিলোঁ দিনটোলৈ বুলি ওলাইছোঁ যেতিয়া ৰাতিপুৱা সময়কণ অকণমান পৰিচয় আপোনালোকৰ লগতো কৰাই দিম। ৰাতিপুৱাৰ এই সময়খিনি মোৰ বিৰাট ভাল লাগে আৰু সদায় ভাবোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি পেলাই দেখাই দিম কেনেকৈনো আমি কামলৈ ওলাই যাওঁ, কিন্তু সদায় কৰাই নহয়। আজি ভাবিলোঁ অকণমান এই ভাল লগা মুহূৰ্তকেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। মোক দেখি বাৰু আপোনালোকৰ ঠাণ্ডা লাগিছে নেকি? এই পৰিৱেশটো পিছে আপোনালোকে কেনেকুৱা পালে প্লিজ মোক কমেণ্ট বক্সৰ যোগেদি জনাব দেই। বন্ধুসকল, ইয়াৰ লোকসকল বহুত বেছি এক্টিভ। একচুৱেলি আমি 30ৰ দেউনা পাৰ কৰাৰ লগে লগে আমিও নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ৰাখিব লাগে। এওঁলোকে পিছে বতাহ বৰষুণৰ কথা নুশুনি, বতাহ বৰষুণে যেতিয়া আমাক টাইম মতে নচলে তেতিয়াহ'লে আমি বতাহ বৰষুণৰ মতে নিজৰ কামটো কিয় বন্ধ কৰি ৰাখিম? তেওঁলোকৰ মেণ্টেলিটিটো এনেকুৱা। সেইকাৰণে বতাহ দিয়ক বা বৰষুণ দিয়ক, তেওঁলোকে এইবিলাক নেওচি নিজৰ দৈনন্দিন জীৱনত যিখিনি কাম কৰিব থাকে, ছাপ'জ খোজকাঢ়িব যাব আছে, এক্সাৰচাইজ কৰিব আছে, সেইখিনি কাম গতানুগতিকভাৱে কৰি থাকে। আৰু এটা কথা হ'ব পাৰে, ইয়াত পলিউশ্যনটো বহুত কম, সেইটো কাৰণে চাগৈ ইমান বেমাৰ আজাৰ মানুহবিলাকৰ নাই। ইয়াৰ বাহিৰেও ইয়াৰ মানুহবিলাকে খোজকঢ়া আৰু চাইকেল চলোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। মেবি সেইটো এটা ৰিজন হ'ব পাৰে তেওঁলোক ইমান সুস্থ হৈ থকা। যি কি নহওক বন্ধুসকল, আজিলৈ মই ইমানেইতে এৰিছোঁ। আপোনালোকৰ দিনটো যাতে সুন্দৰ হয় তাৰে কামনাৰে। বাই।